নামটো কওক চবেই আহিব নহয় ফেমাছৰ কাৰণে কৰা নাই আমি বস্তুটো মানে জায়গাটো বহুত অলপ মানে সময় দি মানে সহায় কৰিবৰ কাৰণে আহিছোঁ বহুত ডাঙৰ পথাৰ একদম দেখিছেনে এই বলক এই পেণ্ডেললৈকে যাওঁ বলক এইবিলাক বিচাৰি দিব আৰু তাতে আৰু আহিল আছিলে টিংটো ছেফটি ভাল তো যাব সকলোৱে তাহাজুদ পৰি দোৱা ইজতেমা কবুল কৰিছে ভালকে ক'ব ধুনীয়াকে ক'ব আসসালামু আলাইকুম ৰহমতুল্লাহি বৰকাতুহু এতিয়া মই আছোঁ ৰঙিয়া য'ত ইজতেমা হ'ব তাতে ফেব্ৰুৱাৰীত হ'ব ইজতেমাৰ গোটেইখিনি দেখাই আছোঁ ইয়াতে চাই লওক এইবিলাক খেৰ চেৰ কিবা কিবি আছে আৰু ইয়াতে পেণ্ডেলৰ কাম চলি আছে দেখিছে পুৰা পেণ্ডেল এইটো খিতা হ'ব মানে মেইন যে খিজমতৰ মানুহখিনি থাকিব ইয়াতে হেৰি কৰি আছে গোটেই আৰু ইয়াতে বাঁহ পেলাইছে বাঁহৰ কাম চলি আছে ইয়াতে গোটেইখিনি বাঁহ এইবিলাক দেখিছে চব চাৰিওফালে কাম চলি আছে কমপ্লিট বাঁহৰ কাম চলি আছে একদম ধুনীয়াকে খৰি চৰিবিলাক তাতে হেৰি কৰিছে জাগাটো বহুত ডাঙৰ জেগা হয় একদম কমপ্লিট হৈ যাব জি মই অকণমান ভিডিঅ' কৰিছোঁ কৰি আছোঁ সালাম দিয়ক আসসালামু আলাইকুম আহিব ইজতেমাত আহিব বুলি কৈ দিয়ক ইনশাআল্লাহ আহিব ইজতেমাত আহিব কোন তাৰিখ হ'ব কোন তাৰিখ হ'লে 13 14 15 তাৰিখ ইনশাআল্লাহ ফেব্ৰুৱাৰী 2024 জাগাটো আপোনাৰ ৰঙিয়া শ'লমাৰি ৰঙিয়া শ'লমাৰি হয় ইনশাআল্লাহ আমি হাতীগাঁৱৰ পৰা আহিছোঁ হাতীগাঁও হালকাৰ পৰাই আমি ইজতেমাৰ কেনেকুৱা ধৰণৰ কাম কাজ চলি আছে সেইবিলাক একচুৱেলি চাবৰ কাৰণে আহিছোঁ আৰু নিজেও কিমানখিনি পাৰোঁ অলপ মানে সময় দি মানে সহায় কৰিবৰ কাৰণে আহিছোঁ তো ইনশাআল্লাহ ইজতেমাৰ কাম বহুত ভাল ধৰণে চলি আছে আগন্তুক 2024 13 14 15 ফেব্ৰুৱাৰীত হ'ব তো ইনশাআল্লাহ প্ৰত্যেকেই আহিব প্ৰত্যেকে ইয়াৰ কাৰণে আমাৰ দাৱাত দিয়া হ'ল ইনশাআল্লাহ প্ৰত্যেকে আহিব আৰু আল্লাহৰ ওচৰত খাছ কৰি দোৱা কৰিব যোনে যি পাৰে দান কৰিব যোনে যি পাৰে নিজৰ ফালৰ পৰা নিজৰ জাতৰ পৰা দান কৰিব আৰু সহায় কৰিব চ' ইয়াতে হ'ব ইজতেমা আৰু আপোনালোকে সকলোৱে দোৱা কৰিব যেন ইজতেমাটো সফলভাৱে হয় মই দেখাম ইয়াতে আপোনাৰ চলি আছে কাম চলি আছে বাঁহৰ গোটেইখিনি কৰি আছে ইয়াতে বাঁহ চাহ দেখিছে যিমান কাম বহুত ডাঙৰ পথাৰ হয় একদম দেখিছেনে এই তাৰ পৰা গোটেই কমপ্লিট একদম পথাৰ হয় আগৰ য'ত হৈছিলে তাতকৈ অকণমান জেগাটো ঠিকে আছে বহুত ডাঙৰ জেগা হয় একদম ধুনীয়া জেগা আৰু আমি একচুৱেলি হাতীগাঁও 13 নম্বৰ হালকাৰ পৰা 5জন ছাথী আহিছোঁ ইয়াতে চাবৰ কাৰণে কিমান কাম আগবাঢ়িছে আমিও আহিম ইনশাআল্লাহ ইয়াতে শ্বৰীক হ'ম কামত আৰু আপোনালোকে যিমান পাৰে আহক ইয়াতে দান কৰক আপোনালোকৰ দান বৰঙণিৰ অবিহনে কেতিয়াও হেৰি নহয় ইজতেমা সফল নহয় আৰু সকলোৱে আহিব বলক এই পেণ্ডেললৈকে যাওঁ বলক এতিয়া মই আপোনালোকক ইয়াৰে যোনটো মেইন পেণ্ডেল তাতে দেখাই আছোঁ একচুৱেলি মেইন পেণ্ডেল নহয় এইটো খিত্তা বুলি কয় ইয়াতে এনে আপোনাৰ ধৰক খিজমতৰ যিখিনি ছাথী থাকিব আৰু যিকেইটা জিলাৰ আপোনাৰ হেৰি থাকিব এক্সট্ৰা থাকিব তাতে আপোনাৰ শৌচ পেচাবৰ কাৰণে এক্সট্ৰা আৰু খানা বনোৱা এইখিনি থাকিব ইয়াতে ইয়াতে খেৰ দেখিছে ঠাণ্ডাত ন পুৰা খেৰ এইবিলাক বিচাৰি দিব আৰু তাতে আৰু আহিব খেৰ আহিব চাহ খাই আছে ছোৱালীবিলাক ছাথীবিলাকে অলপ চাহ বিস্কুট খাইছে ধুনীয়াকৈ
একদম কাম কৰি আছিলে সাথীবিলাকে গোটেই ইয়াতে এইবিলাক সব টিং বান্ধি আছে এবাৰ ভাল হৈছে টিং দিছি না ছয়গাঁও ইষ্টেমা যেতিয়া আমি গৈছিলোঁ যে টিং নাছিলে আচলতে ত্ৰিপাল আছিলে টিংটো সেফটি ভাল ঠাণ্ডাৰ কাৰণে ভাল আৰু এয়া খৰি আহিছে ইয়াতে খৰি এইবিলাক দেখিছেনে এইবিলাক খৰি চব খৰি কাম চলি আছে তাতে হেৰি কৰিব না লেট্ৰিন বাথৰুম পেচাব পায়খানাৰ পেচাব পায়খানাৰ হেৰি বনাইছে এইফালে সব কাম চলি আছে চাৰিওফালে কাম চলি আছে এনেকৈ যাওঁ বলক মাশাআল্লাহ আল্লাহে মানুহক কেনেকৈ জেহেন দি দিছে হা ইমান ভাই কৰি আছে কোনোতো হাজিৰা লোৱা নাই সব নিজে নিজে আহি কৰি আছে একদম ডাঙৰ ঠিকে আছে না খালি আছে না জনবসতি আছে না অঁ এইটো ডাষ্টবিন এইটো অঁ আৰু অসমীয়াত ডাষ্টবিন আৰু ইংলিছত জাবৰ পেলোৱা জেগা ন তো জাবৰ পেলোৱা জেগা এইখিনি আপুনি কিবা ক'ব নেকি কওকচোন ক'ৰ পৰা আহিছে আমাৰ চেনেলত কৰি আছোঁ আপোনাৰ নামটো ক'ব চালাম দিব আব্দুর রশিদ আহমেদ খন্ডিগড় মার্কাজ মসজিদের পৰা আছোঁ মাশাআল্লাহ আসসালামু আলাইকুম অঁ গোটেই অঞ্চলৰ ৰাইজক আমি বিশেষভাৱে দাৱত কৰিছোঁ যাতে আহি সকলোৱে সহযোগ কৰে ইজতেমাখন চলাই নিয়াৰ কাৰণে এইখিনি কৈ মই ধন্যবাদ দোৱাত চামিল কৰিব চবে ইজতেমাটো যাতে সফল হৈ যায় ঠিক আছে এফালে এনেকৈ সকলোৱে দোৱা কৰিব যেন এই ইজতেমাটো সফল হয় আৰু আপোনালোকে যোনে যিখিনি পাৰে ধনেৰে বলেৰে শৰীৰেৰে আহি ইয়াতে যোগাযোগ কৰক সহায় কৰক যিহেতু বহুত লকডাউনৰ পিছত বহুত দিন হ'ল ইজতেমা তেনেকুৱা হোৱা নাই ইয়াৰ যোৱা বছৰ একচুৱেলি হৈছিলে ছয়গাঁও আৰু ছয়গাঁৱতো ইনশাল্লাহ আমি গৈছিলোঁ আৰু ইয়াতে বহুত ডাঙৰ ইজতেমা হ'ব আপোনালোক সকলোৱে আহিব ৰঙিয়াত আৰু বহুত ভাল লাগিব আৰু ইয়াতে দিল্লী মাৰ্কাজৰ পৰাও আহিব জম্মেদাৰ সাথীবিলাক আহিব দোৱা হ'ব গোটেইখিনি হ'ব আৰু ইয়াৰ পৰা নগদ জামাতলৈ ফিকিৰ কৰিব আপোনালোক সকলোৱে তাহাজুদ পৰি দোৱা কৰিব নফল ৰোজা ৰাখক আৰু এই ইজতেমাটো সফল কৰক এটাৰ পৰা কিবা লওঁ ন বুজুৰ্গ সাথী নাই হা চাহ খাই আছে সবেই কাম কৰি আছে একদম চাহ খাই এই কাম কৰা মানুহ খুজুৰ ভাইসকলে কাম কৰি আছে কিজানি ৰাতিপুৱাৰ পৰা ভাগৰ লাগিছে অলপ চাহ তাহ খাইছে অলপ কওক আপুনি চবকে মাতিব যদি আহক ইয়াতে ইজতেমা হৈ আছে আপোনাৰ নামটো কওক আৰু ক'ৰ পৰা আহিছে আসসালামু আলাইকুম মই আছাম শ'লমাৰি দিল্লীনগৰ আৰু আমাৰ আল্লাহ তাআলাই আমাৰ ইয়াত ইজতেমা কবুল কৰিছে ভাই বন্ধু জ্যোতি যিমান আছে সকলোৱে আহক এটা কাম চলি আছে
যোনে যেনেকৈ পাৰে সহায় সাহায্য কৰি আমাৰ একেলগে আহক, দোৱা কৰক আল্লাহৰ ওচৰত যাতে ইজতেমাটো ভালক ভালে যায়। হ'ব ইনশাআল্লাহ। এতিয়া বা আহিলে, এক গাড়ী বা আহিলে, কাম চলি আছে পুৰা। ইয়াতে চব মানে ইয়ং ল'ৰাবিলাকো আহিছে কামত, পুৰা যোনে যেনেকুৱা পাৰিছে মাশাআল্লাহ। ভাইজান নাম কওক আৰু চালাম দিয়ক। ক'ৰ পৰা আহিছে? মোৰ নাম হৈদালি। ক'ৰ পৰা আহিছে আপুনি? এই শ'লমাৰি ইয়াতে ঘৰ ন? কাম কৰি আছে ইয়াতে? কৰি আছে। আমি ওচৰৰ মানুহ নকৰিলে কোনে কৰিব? বেছ আপোনালোকে আহক ইয়াতে কাম কৰিব, এনেকৈ কৈ দিয়ক। হ'ব ইনশাল্লাহ, লাগি দিলি হ'ল অলপ অলপ। মুফতি চাহাব আছে দেখোন। তেখেতক আপুনি ভালকৈ ক'ব, ধুনীয়াকৈ ক'ব। অ' ভাই চালাম দিয়ক। আসসালামু আলাইকুম। আপুনি ক'ৰ পৰা আহিছে? শ'লমাৰিৰ পৰা। শ'লমাৰিৰ পৰা মাশাআল্লাহ। ৰাতিপুৱাৰ পৰা লাগি আছে? ৰাতিপুৱাৰ পৰা লাগি আছে। কাম কৰিব আছে? আপুনি নিজে নিজে আহিছে নে কোনোবাই কৈছে আপুনি? নাই, নিজে আহিছোঁ। ইয়াতে কোনো ক'ব লগা এটা নাই। হাজিৰা কিবা নাই, একো নাই, একো নাই। নিজে ওলাই আহিছোঁ। মাশাআল্লাহ। আপোনাৰ ভাইজান নামটো কওক। ফেমাছ কৰি লাভ নাই। অঁ, চবেই আহিব ফেমাছৰ কাৰণে নহয় ন? ফেমাছৰ কাৰণে কৰা নাই আমি। বস্তুটো মানে যেন আহিব অঁ, চবেই আহিব। চবেই হ'ব, ইয়াত কাম কৰিব কোনো মাতিব নালাগে। নিজে নিজে ডিষ্ট্ৰিক্টৰ বিলাকো আহিব। অঁ, এতিয়া আমি অহাৰ পিছতে গম পালোঁ। কোনো আনা লগা মানুহ নাই না। আপুনি অকণমান এই ইজতেমাটোৰ বিষয়ে ক'ব লাগে, ৰাইজক আহ্বান কৰিবলৈ।